শালা পইচাখানো পালোঁ এইবাৰ বাৰু কি হয় প্ৰত্যেকবাৰে বানপানীয়ে নষ্ট কৰি পেলাই এইবাৰ বা কি এইবাৰ আৰু ভগৱানৰ ওপৰতে নিৰ্ভৰ কৰিব লাগিব কি হ'ব আৰু কি ভাবি আছা তই? আছোঁ ৰ এনে খেতি কথাই ভাবি আছোঁ কি কৰিবি আৰু খেতিৰ কথা ভাবি আছা? কি খেতিৰ কথা ভাবি আছা তই? নাই ৰ এতিয়া তোহাৰতো ৰুবাৰে হ'ল গোটেইকেইটাৰ হাল মাৰবাই পৰা নাই মই হাল মাৰবাই পৰা নাই পইচা নাই তাকে কি কৰোঁ ভাবি আছোঁ প্ৰত্যেকবাৰে বানপানীয়ে খায় আমাৰো সেই ভাই একে দেই কিবাকে দুবাৰ কৰি মতন খেতিখন কৰিলোঁ খেতিখন নকৰাকে কি কৰি খাম দে ভাই আমি আহো দে মই এতিয়া পইচা ক'ত পাম খেতিখানো কৰিব লাগিব মহাজনৰ তাতে গেলি মই পাম পইচা আৰু দেই নাই নেদে কালি ইয়াতে যাব লাগিব আজি আৰু কালি মাহ দাদা দাদা নাই নেকি মহাজন ঘৰত যাওঁ কি হলি তই মই এটা বিশেষ অসমত আহিলোঁহে তইতো জানাই মই জবাৰো খেতি নহলাক বানপানী চব শেষ কৰি পেলাক কিবা আৰু কৰিম বুলি ভাবিছিলোঁ কিন্তু হাতত 1 টকাও পইচা নাই তই কি কৰিম বুলি ভাবছা এইবাৰ মোৰ অলপ পইচা লাগিছিল পইচা লাগছে নে তইতো জানাই মোৰ এখানে বেপাৰ সেইখন বেপাৰ কৰি মই ঘৰ বান্ধো তোক দি কিনে তই পইচা ঘূৰাই পাৰবি না মোক হ'ব দিয়ক মই পাৰিম ঘূৰাই দিবা দিম ঘূৰাই মই 50,000 টকা আপুনি দিয়ক কিবাকে হ'লেও 50,000 লাগব নেকি মই খেতিখন কৰোঁ দিয়ক মই তোক 70,000 দিম কিন্তু হ'ব দিয়ক তই এটা কাম কৰিব পাৰা তই মূলধনী দিলেও হ'ব মোক তই ধান দিবি যা দিয়ক হ'ব দিয়ক হ'ব না হ'ব দিয়ক মই ধানে দিম হ'ব দে মই তই এতিয়া কল অলপমান মোক খেত আনিছোঁ এইখিনি লো সময়ত ধান মাতবি আৰু হ'ব দিয়ক জানাই এখন বিজনেছ কৰি আছোঁ মই আহোঁ বৰষা পথাৰত মণিতি ৰহে তই খালে বাই থাকিমে খালি দমৰালৈ পইচা দিব যাবানে মণিতি ৰহে তই লাৱনি উঠতে মিচিকিয়া হাগিলৈ তোমাৰে কাৰণে মৰমো আছুতীয়া তোমাৰে কাৰণে মৰমো আছতীয়া সঁচাকৈ সুধিছো ভনীতি ৰহে তই যাবানে নোযোৱা জীৱন সংগী হ'বলৈ জীৱন সংগী হ'বলৈ
পোৱা ডাঙৰ খবৰ মানে ভাই নদীৰ পানী হলকা হালকি গৈছে মথাউৰি ভাঙি গৈছে কি হ'ব এতিয়া হলকা হালকি ভাই পানী মাৰি 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 আছে পথত চাফা কষ্টখিনি এনে গেলাকে দে কষ্ট এই হ'ল আৰু চব চাফা এইবাৰ ভগৱানে চকু মেলি নাচলাক নাচলাক ভাই প্ৰত্যেকবাৰে বাৰে বানপানীয়ে খালা ইমান দুখ জানা না মোৰ কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গৈ গোহালিৰে গৰুহাল পলকতি উটিয়ে মোক কৰিলে কঙাল উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন কেউফালে গুজৰি আৰু কি হ'ব ভাইয়াত আৰু বানপানী চাই কেমন লাগ একবাৰো আমাক মুঠতে শান্তি নিদেই মথাউৰিটো দেখছা না ভালকে নালাগে আমাৰ দেশাই দুখীয়া গাঁও কাৰণে মাছকে খাব লগা ইয়াৰ চব ভগৱানৰ ওপৰতে নিৰ্ভৰ কৰিলোঁ আৰু কিবা হৈ আৰু নহয় যা খেতি আৰু চবে কৰিব লাগে কত পইচা ধাৰ দুবাৰ কৰি মতন খেতিখন কৰিলোঁ আমি পইচা মাহাজনৰ পৰা ধাৰ কৰি আনিছিলোঁ চব পানীত ডুবি গেল ভাগ্যত আছে যদি পাবি দেই তেনে মই ধাৰনো মাৰিম ক'ৰ পৰা বেয়া লগা হ'ল আৰু পানীও কমা নাম ধৰে নাই তেনে কি কৰা ভাবি চিন্তি আহিলেওতো লাভ নহ'ব জল আৰু নাকি এই ভগৱানৰ পৰা এৰি দিলোঁ আৰু জীৱনে প্ৰতি খোজে খোজে ভাঙে বুকু সপোনে প্ৰতি পাহে পাহে আনে অশ্ৰু বিচাৰি আনিব খুজিলেও নোপোৱা শান্তি ৰমীয়া মোৰ জীৱনে প্ৰতি খোজে খোজে ভাঙে বুকু সপোনে প্ৰতি পাহে পাহে আনে অশ্ৰু আউশীৰ কলা ঘন এন্ধাৰৰে মায়াতে প্ৰতিটো পুৱতি পল চুপে সদায় দীপলিপ সপোন ঐ ৰেন্দ্ৰ সুন্দৰ তোকে আজি বিচাৰি আছো এই 6 মাহ হ'ল তোৰ খা খবৰ নাই দেখোন তুমি গম পাইছাই মোৰ কথা গোটাই বানপানী শেষ কৰি পেলাক এইটো এতিয়া মই কি জানো তই কৈছিলি যে পইচাখিনি লৈ মোক কৈছিলি যে মই সুতত দিম তই সুতত মোক দিব লাগিব আৰু মই কৈছিলোঁ মোৰ ধনখিনি মোক দিব নালাগে ধানখিনি দিলেই হ'ব তই দেখোন সুতো দিয়া নাই ধানো দিয়া নাই এইটো কেনেকৈ হ'ব তইতো গম পালিয়ে মোৰ খেতিও নহ'লা এইবাৰ মোক কেইদিনমান টাইম দি ভাই মই আৰু উপায় নাই 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 মই সেনা নাছিলোঁ তই মোক যিকেইটা সংখ্যা দিবি মোৰ পইচা মোক ঘূৰাই লাগে মই পৰিজ্ঞা দিবি মোক মই সেনা নাই তই দিম বুলি পইচা মোক দিবি তই যেনেকৈ পইচা নিচা মোক সেনেকৈ দিবি মোক লগা হ'লে তই সুত দিব নালাগে মোৰখিনি দিবি মই যাওঁ পৰিজ্ঞা দিবি মোক মই কি কৰোঁ ক'ত পাওঁ 50,000 টকা বানপানীটো চব শেষ কৰি পেলাক এই মথাউৰিটো যদি নাভাঙলাক হয় মই আজি এনা নহ'লা হয় মাহাজনক ক'ৰ পৰা পইচা নপৰিব না মাথাৰ কাম নকৰাই হৈছে কি কৰোঁ আৰু মোৰ উপায় নাই আৰু মৰি যোৱাই ভাল মৰাই ভাল আৰু কি হ'ব আৰু উপায় নাই ভগৱান ৰচিলা মায়াৰ পৃথিৱী ভগৱান ৰচিলা মায়াৰ পৃথিৱী
এ আও কচি আহক হাও ইকেলা কি কচি এ যদি জীবনৰ ৰংবোৰে লুকা ভাকু খেলে যদি আশাৰ চাকিটি উমি উমি জ্বলে তথাপি বন্ধু আগুৱাই যাবা তথাপি বন্ধু আগুৱাই যাবা পিছলৈ ঘূৰি নাচাবা যদি জোনবেলি তৰায়ো মুখ ঢাকে যদি মুক্ত আকাশৰ ৰদেও নাহে তথাপি বন্ধু মনোবল ৰাখিবা তথাপি বন্ধু মনোবল ৰাখিবা শেষত সকলো পাবা হাই গাইস আমাৰ মানে চেনেলটো যদিও কমেডি চেনেল কিন্তু আমাৰ সমাজত বৰ্তমান বানপানীৰ কাৰণে এনেকুৱাই অৱস্থা হৈছে আমাৰ গাঁৱতো এনেকুৱা আনে মোটামুটি হৈ আছে সেইকাৰণে আমি এই ভিডিঅ'টো বনালোঁ কমেডি চেনেল যদিও আমি এইটো অলপমান ট্ৰেজেডি টাইপৰ ভিডিঅ' বনালোঁ কাৰণ এইটো আমাৰ এটা সজীৱ কাহিনী সেইকাৰণে আমি এই ভিডিঅ'টো বনালোঁ তো মাজে মাজে আমি এনেকুৱা ভিডিঅ' বনাই থাকিম যিবোৰ আমাৰ সমাজত বৰ্তমান চলি থাকে তাৰবাবে যদি ভিডিঅ'টো চাই ভাল লাগে আমাৰ চেনেলটো নতুন চেনেল যিহেতু ছাবস্ক্ৰাইব কৰিব তাৰপিছত লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব